হেল্ল' এভৰিৱান, সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 14 ফেব্ৰুৱাৰীৰ দিনাখন আজি আচলতে ৰাতিকৈ হ'লেও এখন ন'টিছ প্ৰকাশ পালে, যিটো নেকি 15 তাৰিখে আমাৰ নতুনকৈ 4,500টা পদৰ এপ্লিকেশ্যন লিংক খুলি দিয়া কথা আছিলে। কিন্তু যিহেতু আজি দিনটো পৰ্যন্ত কোনো ধৰণৰ ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টবোৰ পাব্লিছ হোৱা নাছিল, সেয়েহে কোনো ধৰণৰ ন'টিছো মৰা নাছিল। আৰু যিহেতু 5,500টা পদৰ এডভাৰটাইজটোৰ যিদিনাখন লিংক খুলি দিয়া হৈছিল, তাৰে আগৰ ৰাতিখনেই আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টবোৰ পাব্লিছ কৰিছিল। কিন্তু আজি ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টবোৰ পাব্লিছ কৰাৰ বাদে এখন আচলতে এটা ন'টিছ আহিছে, আৰু এই ন'টিছখনত লিখা আছে যে ৰেগুলাৰ টিচাৰ্ছ অফ LP UP স্কুল পাব্লিছ এইটো এডভাৰটাইজ নম্বৰ এণ্ড ইমান ইট ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট ডিউ টু ছাম এডমিনিষ্ট্ৰেটিভ exigencies, the date for receiving online application against the said advertisements has been scheduled from 3rd March of 2025. So, আচলতে এই এডভাৰটাইজটো ষ্টাৰ্ট হ'ব, মানে এপ্লিকেশ্যন হ'ব অনলাইন। কিছুমান তেওঁলোকৰ এডমিনিষ্ট্ৰেটিভ কামৰ বাবে এইবোৰ এতিয়া তেওঁলোকে এইটো বস্তু কৰিব বিচৰা নাই বুলি কৈছে। আৰু 3 মাৰ্চৰ পৰা তেওঁলোকে ইয়াতে লিখি দিছে, 3 মাৰ্চৰ পৰা এই পৰ্টেলটো অ'পেন কৰি দিব, পৰ্টেলটো খুলি দিব, আৰু তেতিয়া সকলোৱে ধুনীয়াকৈ এপ্লিকেশ্যন কৰিব পাৰিব। ঠিক আছে। আৰু ইয়াত এটা কথা লিখা আছে যে অল আদাৰ্ছ টাৰ্ম এণ্ড কণ্ডিশ্যনছ মেনশ্যন ইন এডভাৰটাইজ উইল দ্য ৰিমেইন ছেম। মানে এডভাৰটাইজটো যেনেকৈ লিখা আছিল আগতে তেনেকেই থাকিব, কোনো ধৰণৰ ইয়াত মানে সলনি নহয়। তাত যেনেকৈ লিখা আছিল 2 years DLED লাগিব, অ'কে, HS 50% লাগিব, অ'কে। তাৰপিছত আৰু কি লাগিব বুলি কৈছিলে, আৰু CTET অৰ আছাম টেট বা টেট বুলিও কয়, টেট পাছ কৰা হ'ব লাগিব, তেতিয়াহ'লে তেওঁলোকে এপ্লিকেশ্যন কৰিব পাৰিব। আৰু যদিহে কাৰোবাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে, যেনে NCC হওক, NCC চাৰ্টিফিকেট, কোনোবাই যদি অসমৰ পৰা বাহিৰত গৈছে কিবা ফাইন আৰ্টছ কম্পিটিশ্যনত বা মিউজিক কম্পিটিশ্যন বা ডেন্স কম্পিটিশ্যনত গৈ যদি তেওঁলোকে তেনেকুৱা নেশ্যনেল অৰ ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেট আছে, সেইসমূহ তেওঁলোকে এই এপ্লিকেশ্যনত ধুনীয়াকৈ আপলোড কৰিব পাৰিব। বুজি পাইছে? আৰু এতিয়া দেখা গৈছে যে সকলোৰে মনত এটাই কুৱেশ্যন উদয় হ'ব যে আমাৰ 5,500টা পদৰ মেৰিট লিষ্ট বা ভেৰিফিকেশ্যননো কি হ'ব গৈ আছে। চ' মোৰ মতে এইটো আচলতে খুব ভাল কাম কৰিছে। আচলতে 5,500 পদৰ মেৰিট লিষ্ট বা প্ৰভিজনেল মেৰিট লিষ্ট ওলাই দিয়াৰ পিছতহে চাগে 4,500টা পদৰ পৰ্টেলটো খুলি দিব। আৰু যিহেতু তেওঁলোকে খুব এনেকুৱা এটা দিন ল'লে, কিন্তু এতিয়ালৈকে যিহেতু তেওঁলোকে 5,500 পদৰ কোনো ধৰণৰ ন'টিছে নিদিলে, বা 550 আচলতে 550 পদৰ যিহেতু কোনো ধৰণৰ ন'টিছ নিদিলে, সেয়েহে তেওঁলোকে এতিয়া ভেৰিফিকেশ্যন কৰাৰ চান্স 100% আছে। আপোনালোকে নিশ্চিন্ত থাকক, আপোনালোকৰ এই 15 বা 16 দিনৰ ভিতৰত আপোনালোকৰ ভেৰিফিকেশ্যনৰ নিশ্চয়
লিষ্ট মাৰিব আৰু আপোনালোকৰ প্ৰভিজনেল মেৰিট লিষ্ট মাৰিব। যদিও মেৰিট লিষ্ট নামাৰে তেতিয়াহ'লে এই দুখন দিব। আৰু ডেটটো পিছুৱাইছে যিহেতু আপোনালোকে এইটো যোনে ভাবি আছিল অভাৰলেপিং হ'ব নেকি, অভাৰলেপিঙৰ চিন্তা ইমান কৰিব নালাগে। অভাৰলেপিং চিন্তা ইমান বেছি কৰাৰ মানে হেৰি নাই। যদিহে আজিৰ পৰা যদিহে এপ্লিকেশ্যনটো কৰিলে হয় তেতিয়াহ'লে কিন্তু আচলতে অভাৰলেপিঙৰ অলপমান চিন্তা আছিল। আৰু গতিকে আৰু যদি শেষত এটা ক'বলৈ যাওঁ, ইয়াত কিন্তু এতিয়াও মানে ক'ব নোৱাৰি যে NIS এলাও হৈছে। NIS এলাও হোৱা বুলি এতিয়াও ক'ব নোৱাৰি, কাৰণ ইয়াত এতিয়াও কোনো ধৰণৰ NISৰ কাৰণে তেওঁলোকে ন'টিচ মানে জাৰি কৰা নাই যে NIS 18 মান্থৰ বুলি কিবা মেনশ্যন নাই কৰা। ডাইৰেক্ট ইয়াতে লিখি দিছে যে all other terms and conditions mentioned in the advertise will remain same। তেওঁলোকে 2 yearsয়ে বিচাৰিছে আৰু ইয়াতে কোনো ধৰণৰ পৰিৱৰ্তন যে হ'ব মই দেখা নাপাওঁ, আমি ভাবিব নোৱাৰোঁ। আৰু যদিহে কিবা তেওঁলোকে বিচাৰে তেতিয়াহ'লে চাগে তেওঁলোকে ন'টিচ দিব। আৰু ন'টিচ যদি দিলে হয় তেতিয়াহ'লে এতিয়ালৈকে দিবই লাগিছিল, যিহেতু দিয়া নাই গতিকে দিয়াৰ চান্সো বহুত কম। গতিকে দেখা যাওক আমাৰ পিছলৈকেনো কি হয়। NIS যিহেতু নিজৰ ষ্টেটৰ ইচ্ছামতে ল'বও পাৰে নল'বও পাৰে, আমি সেইটো কথাত বেছি গুৰুত্ব দি লাভ নাই। সকলোৱে খালি নিজৰ ডকুমেণ্টছসমূহ যিসমূহৰ কাষ্ট চাৰ্টিফিকেট আছে, OBC হওক, SC হওক, ST হওক বা T ট্ৰাইবছ হওক, সকলোৱে যেন অনলাইন চাৰ্টিফিকেটখন যোগাৰ কৰি ৰাখে। সেই অনলাইন চাৰ্টিফিকেটখনে তেওঁলোকে আপলোড কৰিব লাগিব। চ' ভিডিঅ'টোত ইমানেই আছিল। সকলোৱে ভিডিঅ'সমূহ চাই আছে, ভিউসমূহ আহি আছে, কিন্তু লাইক কমেণ্টছ অহা নাই। আৰু মই বিচাৰিছোঁ ভিডিঅ'টোত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক সকলোৱে। মই যিমান পৰিমাণ কষ্ট কৰি বনাই আছোঁ আপোনালোকৰ কাৰণে ভিডিঅ'বোৰ। আৰু আজি আচলতে ন'টিচখন খুব পজিটিভ ন'টিচে হয়। তেওঁলোকে বহুত মানে পাৰ্টীয়ে মানে হতাশাত ভুগিছিল যে আমাৰ কথা পাহৰিছিলে নেকি, কিন্তু নাই, তেওঁলোকে পাহৰা নাই। গতিকে আপোনালোকে নিশ্চিন্ত থাকক আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰক। এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। থেংক ইউ এভৰিৱান।